হাই গুড মৰ্ণিং এভৰিৱান। আকৌ এটা নতুন ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি মানে বাইদেউহঁত আছেই, তাৰপাছতে মাজুলীলৈ যাম বুলি ওলাইছোঁ। আমাৰ মা ঘৰলৈ যাম, যদি বতৰটো ভাল হয় তেতিয়া সত্ৰবিলাকো চাম। তাৰপিছতে এতিয়া আমাৰ মানুহজনে আজি ৰান্ধনি কৰি আছে, দেখামগৈ বোলক। মই ঘৰ চাফা কৰি আছোঁ, গোটেইখিনি যোগাৰ কৰি থৈ আহিছোঁ ভাতৰ বস্তু। মানুহজনে মাটিমাহ ৰান্ধি আছে, মাটিমাহ খাৰ ৰান্ধি আছে। তাৰপাছতে এতিয়া চাওঁগৈ বোলকচোন কি ৰান্ধিছে তেওঁ, আৰু লগতে মাজুলীলৈ যাম যেতিয়া তাৰ সেইখিনিও দেখাম। আজি মানে বহুত বৰষুণ দিলে, এতিয়া গোটেই একদম অকণমান এৰিছে আৰু। তাৰপাছতে চাওঁ বতৰটো ভাল হ'লে সত্ৰও দেখাম আপোনালোকক, আহক চাই থাকোঁ ভিডিঅ'। এতিয়া বৰষুণটো অকণমান এৰিছে, তথাপিও বতৰটো ইমান বেছি ভাল নহয়। চাওঁ বতৰটো কেনেকুৱা হয়। এয়া ৰান্ধনীয়ে ভাত ৰান্ধি আছে, ইফালে মোবাইল টিপি আছে, ইফালে কলডিল ভাজিছে, এইফালে মাটিমাহৰ খাৰ, এইখিনি মাটিমাহৰ খাৰ ৰান্ধিলে। কাম বন কৰি মেলি গা পা ধুই মেলি আহিছোঁ, এতিয়া আজৰি হৈ ভাত অকণ খাই মেলি আজৰি হৈ ওলাওঁ আকৌ, নহ'লে আকৌ বতৰটো বেয়াই হৈ যাবগৈ, ভালকৈ ফুৰিবলৈ নহ'ব। দেহাহঁতে চবেই খাই মেলি আজৰি, মই আৰু আমি এইকেইটা আছোঁ ডাঙৰকেইটা, খাই বৈ লওঁগৈ, আজৰি হৈ ওলাওঁ। এইফালে মোৰ ফালে চাই বজোৱা। বাজিছে বাজিছে নে? অকণমান ভিতৰলৈ সোমোৱাই এই এতিয়া মাটিমাহে কলডিলে ধুনীয়াকৈ খাই লওঁ। এইটো কাপোৰ মোৰ লগৰ বান্ধৱীজনীলৈ মঙলদৈলৈ দিবলৈ পেকিং কৰিছোঁ, মানে তাই অৰ্ডাৰ কৰিছিলে। এতিয়া ওলাই মেলি আজৰি হৈ গ'লোঁ, তাৰপাছত এতিয়া যাওঁ আৰু মাজুলীলৈ। মোবাইল একোলৈ আহি আছা কৈ দিয়া। ঢকুৱাখানা পামহি আৰু তাৰপিছত মই ভিডিঅ' কৰি থৈ দিছোঁ দেই, ইহঁত বা কি কৰি আহিছে। ৰাস্তাতে ধুনীয়া ধুনীয়া ৰঙালাও পালোঁ, তাৰে কেইটামান লৈ ল'লোঁ মাহঁতৰ ঘৰলৈ। এতিয়া আহি ঘৰ পালোহি। এতিয়া ঘৰত মাহঁতে পূৰা ভাতত লাগি আছে, পূৰা বোৱাৰী এইফালে মাংস বনাই আছে, মাংস বনাবলৈ লৈছে। কোনে বনাইছে? মায়েহে। একদম মায়ে টেষ্টি মাছৰ জোল বনাই থৈছে। এইখিনি বইল মগু দালি আৰু ঔটেঙা। এইফালে ডালিয়া ফুলিছে মাহঁতৰ ঘৰত বহুত ধুনীয়াকৈ। এইফালে ভাত হৈ গ'ল, মাংস, মগু দালি, এইফালে মাছ ভাজি, মাছৰ জোল আৰু চাটনি আছে, চালাড। এইফালে আমি অকণমান বৰ্তাহঁতৰ ঘৰলৈ আহিছোঁ, বৰ্তাহঁতৰ ঘৰৰ পৰা আহোঁগৈ। ৰাস্তাৰ দি অকণমান গ'লে বৰ্তাহঁতৰ ঘৰ পাইগৈ। এতিয়া আমি ঘৰলৈ আহিলোঁ। বাই বাই মাজুলী। মাজুলীৰ পৰা আহি পালোহি, এতিয়া ঘৰ পাইছোঁ, একদম ভাগৰ লাগি আহিছে। তাৰপিছতে সিও টোপনি গ'ল, অলপ শুলে আহিছে গাড়ীতে। তাৰপিছতে এতিয়া আৰু অকণমান ৰেষ্ট লৈ ভাত পানী লাগো আৰু। সিহঁতে মাংস ভজা খাওঁ বুলি ক'লে, সেইকাৰণে মাংস আনিলে, মাংসখিনি অলপমান ভাজিলোঁ আৰু দালি বনাই দিলোঁ। ৰাতিৰ সাজ এনেকৈয়ে। আজিৰ ভিডিঅ'টো ইমানে সামৰিছোঁ, আকৌ এটা নতুন ভিডিঅ' লৈ আকৌ আহিম।